হাজাৰ বান্দৰে কিয় ঘেৰি ধৰিলে জেচিবি গাড়ীখন প্ৰকৃততে কি হৈছিল কিয় বাৰে বাৰে বান্দৰবোৰে ৰখাব বিচাৰিছিল জেচিবি গাড়ীখন কাম কৰি থাকোঁতে কেনেকৈ হঠাৎ বেয়া হ'ল জেচিবি গাড়ীখন এই ঘটনাৰ আঁৰৰ প্ৰকৃত সত্য গম পালে আপুনি হতভম্ব হ'ব আৰু যেতিয়া গম পাব তেতিয়া আপোনাৰ অন্তৰ চুই যাব পথ নিৰ্মাণৰ কাম চলি আছিল এখন জেচিবি গাড়ী পথ নিৰ্মাণৰ কাম কৰাত ব্যস্ত আছিল কিন্তু তাৰ আগতে মাটি খন্দাৰ কাম কৰিব লাগিছিল তেতিয়াই বান্দৰৰ এটি বৃহৎ দল আহি জেচিবি বাহনখন ঘেৰি লৈছিল আৰু তেনে সময়তে হঠাৎ জেচিবি গাড়ীখন বেয়া হ'ল প্ৰকৃততে কি হৈছিল কিয় বান্দৰবোৰে ৰখাব বিচাৰিছিল জেচিবি গাড়ীখন আমি সকলোৱে জানো যে হিন্দু ধৰ্মত গাই হওক বা বান্দৰ সকলোকে আৰাধ্য দেৱতাৰ লগত জোৰা দি পূজা কৰা হয় য'ত গাই গোমাতা বুলি কোৱা হয় তেনেদৰে বান্দৰক হনুমানৰ বংশ বুলি কোৱা হয় কিন্তু আজি আমি যিটো ঘটনাৰ বিষয় ক'বলৈ ওলাইছোঁ সেই ঘটনা আন ক'তো নহয় আমাৰ চুবুৰীয়া দেশ পাকিস্তানৰ কৰাচীত সংঘটিত হৈছে প্ৰকৃততে ঘটনাটো হৈছে কিছুদিন পূৰ্বে এটি পথ নিৰ্মাণৰ কাম চলি আছিল আৰু পাকিস্তান প্ৰশাসনৰ দ্বাৰা পথ নিৰ্মাণৰ বাবে জেচিবি গাড়ী দিয়া হৈছিল আৰু এই পথ নিৰ্মাণ কাৰ্য চলি থাকোঁতে হঠাৎ জেচিবি গাড়ীখন বেয়া হৈছিল আৰু তেনেতে অন্য গাড়ীৰ ব্যৱস্থা কৰা হৈছিল কিন্তু তেনে সময়তে সেই ঠাইখনৰ ওচৰৰ পাজৰৰ গছবোৰত এজাক বান্দৰে আহি জোকাৰিবলৈ লয় ইয়াৰ ভিতৰতে কিছুমান বান্দৰে মুখৰ পৰা আজব ধৰণৰ মাত মাতিবলৈ ধৰিলে এনে লাগিছিল যেন তেওঁলোকে কিবা ক'বলৈ বিচাৰিছিল তেনেতে বহুতো বান্দৰ আহি জেচিবি গাড়ীখনক আক্ৰমণ কৰিবলৈ ল'লে আৰু পথ নিৰ্মাণত জড়িত সকলো লোক আতংকিত হ'ল কাৰণ বান্দৰৰ সংখ্যা হাজাৰত আছিল যেতিয়া বান্দৰৰ উপদ্ৰৱ বৃদ্ধি পাবলৈ ধৰিলে তেতিয়া লোকসকলে বন্যপ্ৰাণী সংৰক্ষণৰ লোকৰ লগত যোগাযোগ কৰিলে আৰু বন্য বিভাগৰ লোক আহি শূন্যলৈ গুলীচালনা কৰিলে কিন্তু গুলীচালনা কৰোঁতেও এটাও বান্দৰ নিজ স্থানৰ পৰা সালসলনি নহ'ল জেচিবি গাড়ীখনে মাটি খন্দাৰ কাৰ্য অব্যাহত ৰাখিলে আৰু মাটি খন্দাৰ কাৰ্য চলি থকাৰ বাবে বান্দৰবোৰৰ মাত ক্ৰমাৎ আৰু বেছি কৰ্কশ হ'বলৈ ধৰিলে খনন কাৰ্য চলি থাকোঁতেই হঠাৎ মাটিৰ ভিতৰৰ পৰা এক আজব শব্দ শুনিবলৈ পোৱা গ'ল সেই শব্দ শুনাৰ লগে লগে বান্দৰবোৰৰ মাত আৰু বেছি কৰ্কশ হ'বলৈ ধৰিলে ইয়াৰ লগে লগে প্ৰকৃত ঘটনা দেখি তাত থকা সকলো লোক হতভম্ব হ'ল প্ৰকৃততে সেই মাটিৰ তলত হাজাৰ বছৰৰ পুৰণি কেইবাটাও হনুমানৰ মূৰ্তি উদ্ধাৰ হ'ল তেতিয়া সেই সকলো লোকে বুজি উঠিলে যে এই বান্দৰবোৰে তেওঁলোকৰ আৰাধ্য দেৱতাৰ বাবে অপেক্ষা কৰিছিল আৰু তেওঁলোকে নিবিচাৰিছিল যে এই খনন কাৰ্যৰ পৰা কোনো এটা মূৰ্তি নষ্ট নহওক সঁচাকৈয়ে এনেধৰণৰ কাৰ্যই ভগৱান পৃথিৱীত থকাৰ উমান দি যায় নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিবিম্ব লাইভ GAT, GAT, which stands for Guwahati Accident Trauma and Emergency Hospital. We provide day and night services equally. In fact, we do more emergency OTs than elective surgeries. We also cater the low socio-economic strata of Assam by its illustrious cream called Kahi, which means to smile. So keep smiling with a healthy life with GAT Hospital.